দৰ্শকসকল স্বাগতম জনাইছোঁ আজি আমাৰ আন এটি টক শ্ব'লৈ আপোনালোকক হালোৱা লাইভলৈ স্বাগতম জনাইছোঁ মই গাজাৰ কা হালোৱা আজি আমি কথা পাতিম কিহৰ বিষয়ে পাতিম বা ৰ'ব আজি আমি কথা পাতিম মানে লকডাউন চলি আছে আপোনালোকে সবেই গম পাইছে লকডাউনত মানুহবিলাকৰ চলাত বিৰাট টান হৈ পৰিছে তাতে একচাম মানুহে নিজৰ বৃত্তি সলনি কৰি পেলাইছে মানে নিজৰ যি কাম কৰিছিল জীৱিকা সলনি কৰি পেলাইছে মাত্ৰ কেইটামান টকাৰ কাৰণে পৰিয়াল পোহপাল দিয়াৰ কাৰণে গতিকে আজি আমাৰ ষ্টুডিঅ'ত মাতি আনিম মানে ষ্টুডিঅ'খন বনালোঁ দেই আগৰ ভিডিঅ'ত ষ্টুডিঅ' নাছিল আজি ষ্টুডিঅ' মানে টিপটপৰ পৰা আজি মাতি মাৰোঁ চবকে আজি ফোন লাইনত নলওঁ গতিকে আমাৰ ষ্টুডিঅ'ত আজি মাতি আনিম এজন প্ৰাইভেট স্কুলৰ শিক্ষক আৰু আন এজন চৰকাৰী স্কুলৰ শিক্ষক গতিকে এতিয়া মই চৰকাৰী স্কুলৰ শিক্ষকজনক এটা কল কৰি মাতি দিওঁ হেল্ল' ক'ত আছে আপুনি এই আহক 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 এই মই চষ্টাত দিছোঁ আহক আপোনাৰ মন্তব্য লাগে দিয়ক হয় দৰ্শকৰ তেওঁ আমাৰ মাজত আহি আছে আহি পাব আৰু এতিয়া আহিছি ভালে আছে লকডাউনত একদম নদকা হৈ গৈছে বাকী একদম ভালে আছে একদম পৰিচয়টো দিয়ক পৰিচয়টো কি বুলি দিম আপোনাৰ পৰিচয়টো মাহে বাপে নাম দিছিল নহয় কিবা এটা জন্মতে নাম ঠিকনাটো হয় দৰ্শকসকল ঠিকনাটো ঠিকনাত মই থাকো এই মুখ্য ঠিকনা তোক নামটো ক'বা দিছো বাইপে যে দিছিল যে জন্মতে নামটো হৰকান্ত ডাঙৰীয়া বুলিয়ে মাতে মোক মৰমত ডাঙৰীয়া বুলি মাতে দাদা দাদা কি কৰা অলপ কৈ দি মই এখন চৰকাৰী স্কুলৰ শিক্ষক পৰীক্ষা দিছিলি পৰীক্ষা যে টেট কি এই যে পৰীক্ষা কিবা টেট পৰীক্ষা হ'ব তই গম পাইছো ক্লাছ 9তে মানে মাতি নিছিল মাতি লৈ গৈছিল বুজি পাইছো হয় দৰ্শকসকল ক্লাছ 9তে ঘৰৰ পৰা মাতি লৈ গৈছিল এতিয়ালৈকে চৰকাৰৰ দৰমহা খাই আছে আমাৰ চৰকাৰী স্কুলৰ আমাৰ হৰকান্ত দা মাইকটো প্ৰব্লেম ঠিক আছে এতিয়া আমাৰ ষ্টুডিঅ'লৈ মাতি আনিছোঁ আন এজন চৰকাৰী স্কুলৰ শিক্ষক নহয় কিন্তু তেওঁ প্ৰাইভেট স্কুলৰ শিক্ষক তেখেতক কি কৰি আছো দে এতিয়া মই এটা কবিতা মাতি আছো হয় দৰ্শকসকল এতিয়া আমি আন এজন মাতি আনিম প্ৰাইভেট স্কুলৰ শিক্ষক এজনক চৰকাৰী স্কুলৰ শিক্ষকৰ মানে মন্তব্য আৰু তেওঁৰ মন্তব্য আমি দেখুৱাম গতিকে মাতি আনিম তেওঁক আহি আছে কিবা চাদা দাদা আছে নেকি হেল্ল' আহিছো ৰ'ব মাৰি লওঁ এই চাদা মাছ খাবি নেকি মই খাইছো নমান খাই লওঁ দেই বাদ দিলোঁ মোক মাতিছিল বোলে আমাৰ লাইভ চলি আছে হাই এটা কৈ দি হাই হয় দৰ্শকসকলে আমাৰ মাজত আহি পাইছে প্ৰাইভেট স্কুলৰ শিক্ষকগৰাকী তেখেতৰ মানে নাম পৰিচয় তেখেতে ক'ব পৰিচয়টো দি দিয়ক পৰিচয় নাম মই ঘৰত থাকোঁ ঘৰত থাকেই নাম মোৰ নাম ৰোমেন তামুলী কি কৰা অলপ কৈ দি মই এখন প্ৰাইভেট স্কুলত গণিতৰ মাষ্টৰ কিন্তু এতিয়া বোলে কিবা অলপ চব্জি বেকা কৰছা বোলে দুখ নকৰবি একো নহয় কি কৰবি আৰু উপায় নাই দেই কি হৈছে তাৰমানে কেনে কৰি দেখোনে বিৰাট দুখ হৈছে হয় দৰ্শকসকল বিৰাট দুখ হৈছে মানে খাবৰ কাৰণে একো নাই ঘৰত যাৰ কাৰণে মানে বেপাৰীত পৰিণত হৈছে এতিয়া আমি সবিশেষ কথা পাতিম গতিকে আমি এতিয়া আমাৰ চৰকাৰী স্কুলৰ মাষ্টৰটো অলপমান কম আৰু মানে কেনেকৈ কি কৰিছে লকডাউনত কি কৰা নাই ক'ব অলপমান হয় ক' অলপ লকডাউনত কি কৰিছে লকডাউনত মই কটি উল্টে ঘুমিছোঁ কটি উল্টে ঘুমিছা মই লাইভত সেই খবৰ মাতিছিলোঁ হয় নেকি কি ক'ব লাগে এই 2 মিনিটৰ কাৰণে কেমেৰাটো বন্ধ কৰা 2 মিনিটৰ কাৰণে বন্ধ কৰা আহি আছোঁ আকৌ বন্ধ কৰ হয় দৰ্শকসকল এতিয়া আমাৰ চৰকাৰী স্কুলৰ মানে শিক্ষকজন বহি আছে এতিয়া আমি প্ৰাইভেট স্কুলৰ যোনজন ছাৰ আছে আমাৰ ৰমেশ তামুলী ছাৰ গতিকে ৰমেশ তামুলী ছাৰক অলপমান মানে কিবা ক'বলৈ অনুৰোধ জনাম ৰোমেন চৰি মোৰ নামটো হৈ গৈছে একচুৱেলি ৰোমেন তামুলী ডাঙৰীয়া বহুত কষ্টৰ মাজেৰে মানে লকডাউনত বহুত কষ্ট হৈছে তেওঁৰ কি প্ৰব্লেম হৈছে যিহেতু ইমান মাহ লকডাউন দিছে গতিকে লকডাউনত তেখেতৰ কি কৰিছে কেনেকৈ প্ৰব্লেম হৈছে অলপমান ক'বলৈ অনুৰোধ জনাইছোঁ তোৰ কি হৈছে কি প্ৰব্লেম হোৱা নাই লকডাউন মানে খাব দিব লাগে আৰু 2 বছৰ লাগে মই জানো খাবা বনাই কিয় কৰে খুলিছি মই কামত যাব লাগিব কটি উল্টে হোৱাটো ভাল না নাই তই ঘৰত বহি দৰ মাহ পাই আছা পাইছো বিৰাট শান্তি এইফালে যে আমি যে খাব বনাই সেইটো বনাই ৰেচন দোকান নাই ৰেচন দোকানতো কি মাছ মাংস ৰেচন দোকানত পায় নেকি মাছ মাংস পায় নেকি চব্জি ৰেচন দোকানত পায় নেকি পইচা আছে বুলি বেছি লেবেল মাৰো নেকি তই বহি থাক অলপ বহি থাক হয় আপুনি যি এয়া চব্জি তব্জি বিকিছে মানে আপুনি এজন গণিতৰ শিক্ষক গতিকে এয়া চৰম লাজৰ কথা যে আপুনি মানে গণিতৰ মানে শিক্ষক এগৰাকী হৈ এনেকৈ বজাৰত চব্জি বিকিবলগীয়া হৈছে গতিকে আপুনি তাৰ বিষয়ে কি ক'ব
কি কওঁ আৰু উপায় নাই এতিয়া নাখালেতো নহ'ব আৰু হয়, 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 হয়। বিয়াও পাতিলোঁ বিয়া পাতিলে হয় এতিয়া চলিবলৈ কেতিয়া আছে চলি পলি বৰ্তমান 4টা চাৰিটা বঢ়িয়া বঢ়িয়া সুখী পৰিয়াল সৰু আৰু সৰু সৰু আৰু 5টামান দিম বুলি ভাবিছোঁ আৰু 5টামান অঁ ভাৰতৰ ক্ৰিকেটৰ টিম এটা দিব আপুনি মই আশা কৰিছোঁ একো নাই হৈ থাকে আৰু হৈ থাকে, মানে মোৰ কাৰণে মৰমটো বেছি মানে মৰমটো বেছি গতিকে এতিয়া বাচ্চাকেইটা খাওঁ কৰে কৰে কি কৰিম আৰু চব্জি কাটো ক'ৰবাত ক'ৰবাত মাংস কাটবাও যাওঁ মাংস কাটিব যায় এই মাছ মাৰা বঢ়িয়া মাছ চাছো মাৰো একদম বৰশীলৈ যাই থাকো সদায় তাকেতো সাহায্য সাহায্য পাইছা না একো বনাই কোনে একো দিয়া নাই একো নাই দালি চালিও দিয়া নাই কালি নাই দিয়া নাই দিয়া সেই মই কওঁ দি হয় দৰ্শকসকল বিৰাট শোচনীয় অৱস্থা এই প্ৰাইভেট স্কুলৰ শিক্ষকে দৰমহা নাপায় স্কুল হৈ আছে বন্ধ মানে কি ক'ম আৰু ভাষা নাই ইমান কষ্ট কৰিও যদি দৰমহা নাপায় শিক্ষকে নিজৰ বৃত্তি সলনি কৰিবলগীয়া হৈছে আৰু আনফালে আছে আমাৰ মহোদয় আছে এই মহোদয়ে বিন্দাছ তাৰ মানে টেনশ্যন নাই কি কৰিছা লকডাউনৰ সাহায্য দিছা না অলপ সাহায্য দি একেবাৰে মোৰ টান চলি গৈছিল বাপ্পা মাজতে এতিয়া দিয়া বন্ধ কৰিছো পুৰা সাহায্য দিছিলি চবকে এনে কি গোটেই গুৱাহাটীখন দি বুজছো গোটেই গুৱাহাটী দিছা গুৱাহাটী দিছি বোলে দৰমহা কিমান পা এনেতো মই বেছি নাপাওঁ 30মান পাওঁ 30মান পা আৰু ব্লেক মানি ওলাবলৈ ব্লেকতো ওলাই ওলাই। মাষ্টৰো ব্লেক মানি আছে আছে। তলে তলে মানে চিচিত মাখান বিক্ৰী কৰে কিবা প্ৰশ্ন বিজ্ঞান পাওঁ লাজ নকৰবি নকৰো হয় দৰ্শকসকল ওলাই আছে জলুঙাৰ মেকুৰী মেকুৰী নহয় কি কুকুৰ নেকি দেই এনে সাহায্য কি দিছিলি সাহায্য অ মালভোগ কল এটা দোকান ব্ৰেড চচো দিছা আৰু সেই দিছো মালভোগ এটা দুখান ব্ৰেড এক পেকেট চচ এটা সাহায্য দিছা তই যা তই যা কেনে কৰে নাই তই যা কি কথা ক'ব আহিছে সি সাহায্য হয় দৰ্শকসকল এয়াই আছিল আমাৰ প্ৰাইভেট স্কুলৰ এজন চৰি চৰকাৰী বেয়া নাপাব দেই আপোনাৰ কাৰণে অলপমান আন্তৰিকতা আছেতো আপোনাৰ প্ৰতি হয় এয়াই আছিল আমাৰ চৰকাৰী স্কুলৰ শিক্ষকগৰাকী দেখিলেই সাহায্য দিছে অলপ মানে টকা চকা আছেতো 2 বছৰমান লকডাউন লাগে বোলে গতিকে এতিয়া আমাৰ এখেতৰ দুখবিলাক আপোনালোকক দেখুৱালোৱে চ' কি ক'ম মন চন বেয়া লাগে চৰকাৰখনে মানে দুখীয়া মানুহবিলাকৰ কথা নাভাবে ফাল্টু একদম তাকেইতো মানে দুখীয়া মানুহবিলাকৰ পৰা ভোটটো লাগে কিন্তু নাভাবে ইলেকশ্যন আহিছে না এতিয়া মানে কি আৰু গতিকে 1 মিনিট ৰ'ব চব চলি যায় দিয়ক বাহিৰতে না ষ্টুডিঅ'খন তো মানে কি সেয়ে আৰু দুখ লগা কথা গতিকে এতিয়া আমাৰ ওচৰত হাতত সময় বেছি নাই গতিকে এতিয়া মোৰ সময় হৈছে মোৰ কাম অলপ আছে চব্জি বিকবি নেকি ক'ৰবাত চব্জি মানে অলপ মৰম কৰিব লগা হৈছে লাজ লগে দেই হয় দৰ্শকসকল এতিয়া লাজ অলপ লাগিছে গতিকে মানে হেৰি নকৰোঁ আৰু আমাৰ আন দুজন মানে মাতি আনিম ষ্টুডিঅ'ত আমাৰ ছাৰপ্ৰাইজ আছে এইটো গতিকে সময় হৈছে খন্তেক বিৰতিৰ পিছত পুনৰ আহি আছোঁ হালোৱা লাইভলৈ চাই থাকক ধন্যবাদ হয় দৰ্শকসকল বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল হালোৱা লাইভলৈ মই গাজৰকা তো দৰ্শকসকল আমি দেখুৱালোঁ প্ৰাইভেট স্কুলৰ শিক্ষক আৰু চৰকাৰী স্কুলৰ শিক্ষকক এতিয়া মই আমাৰ মাজলৈ মাতি আনিম মানে আমাৰ ব্ৰকাৰ লালদা আৰু এজন পাইলট এই পাইলট নহয় এই পাইলট গতিকে আহি আছে তেওঁলোকে মই ফোন কৰি দিছোঁ অলপমান ফেচবুকটো চাই দিয়ক ক'ত কি চলি আছে নেকি আহক সিহঁতে আহিছোঁ কোন তই পাইলট কিহৰ পাইলটেই আচ্ছা দাদা আহিছে আপুনি আজি মানে ভাল লাগিল আপোনাক দেখা পাই গা চা একো নোহোৱা হৈ গৈছে ভাত চাত খাইছা নাই খাইছা দে এতিয়া আমাৰ আৰু এজন আহি আছে কোন মানে ব্ৰকাৰ দালাল আহি আছে কিবা মোবাইল চোবাইল আনিছা নাই আনছো মোবাইল আছে স্মাৰ্টফোন নেকি অলপ মোবাইল চোবাইল টিপ দাদা আহি মানে অলপ মোবাইল চোবাইল টিপ তোক মাতে কেন লাইভ চলি আছে চুপচাপ বহি থাক মই যি সুধিম তাৰে উত্তৰ দিবি তই মোক নুসুধবি দাদা বহক কিমান নিম বুলি কৈছে 1 লাখত নহ'ব 3 লাখ ল'ব বুলি কওঁ নহ'লে নহ'ব ব্ৰকাৰ মানুহ অলপ এই মানে চলি যায় আৰু লাইভ চলি আছে ন লাইভ আপুনি আমাৰ চেনেলত লাইভ আজি আপোনাক মানে চবেই চাই আছে আমাৰ দৰ্শকে নমস্কাৰ আৰু এই মানে আমাৰ পাইলট দা
পাইলট এৰোপ্লেনৰ নহয় বাছৰ পাইলট বাছৰে কম দামী মানুহ হ'লেও কম দামী হ'লেও মানুহ আৰু মানুহ আৰু মানুহ হয় হয় দৰ্শকসকল এই আমাৰ মাজত উপস্থিত আহি উপস্থিত হৈছে আমাৰ পাইলট দা আৰু ব্ৰকাৰ দা গতিকে এতিয়া আমি ব্ৰকাৰ দাক কিছুমান প্ৰশ্ন সুধিম গতিকে আপুনি জানে লকডাউন চলিছে মাইকটো লৈ লওক অলপ ওচৰত গতিকে লকডাউন চলিছে লকডাউনত মানে মানুহৰ অৱস্থা বিৰাট বেয়া খাব চাব পোৱা নাই বানপানী হৈছে কি ক'ব আপুনি এতিয়া অলপ কৈ দিয়ক আমাৰ চেনেলত নাই মোৰ লাইফ পুৰা বিন্দাছ চলি আছে বিন্দাছ একো প্ৰব্লেম হোৱা নাই নাই আমাৰ প্ৰব্লেম নাই আমাৰ লকডাউনৰ মাজত লকডাউন চকডাউন নাই আমাৰ চব চলে বিজনেছ চলি আছে না চলি যায় তলে তলে ৰঙা চাহ চলি আছে লাগে না মানুহবিলাকৰ ৰাতি লাগে আপুনি ভাল কাম এটা কৰি আছে না লাগা বস্তু চাপ্লাই দি আছে যোগান মন্ত্ৰী বুলিয়ে ক'ব পাৰি আপোনাক সৰু সুৰাকে তলে তলে কৰি আছে আৰু একদম মাইকটো আপুনি লাজ লাগে দেই বিৰাট হয় দৰ্শকসকল এই আমাৰ ব্ৰকাৰ দাই কলাক তলে তলে ৰঙা চাহ এটা বিজনেছ কৰি আছে আৰু পইচা আছে আৰু গাড়ী চাড়ী আছে এই কেইখন গাড়ী আছে তিনিখনমান আছে টেংকি ফুলিলে হৈ থাকে ফুল হয় হয় দৰ্শকসকল এয়া আমাৰ দালাল দাৰ মন্তব্য আছিল আৰু তেতিয়া আমি পাইলট চৰি ড্ৰাইভাৰ বুলি ক'লে বেয়া পাব মানে হয়নে নহয় এই পাইলট দাৰ মন্তব্য ল'ম ড্ৰাইভাৰ বুলি কয় ড্ৰাইভাৰ বুলি ক'ম নে নকওঁ একো নহয় দিয়ক সন্মান আছে ন সন্মান আছে এই চিকৰ টিকৰ খায় নেকি বিৰাট নহয় কমলা পচন্দ খাওঁ কেপি খায় এইবিলাক ল' ক্লাছ মানুহ মই ৰজনী খায় নেকি আছে নেকি আপোনাৰ নাই ময়ো মানে ৰজনী চজনী নাখাওঁ মই কেতিয়াবা কেপি চেপি খাওঁ অলপমান কি কৰিব আৰু শ্ব' কৰি ইমান পইচা নাই না আপোনালোকক মাত্ৰ 1 টকা 2 টকা আহে আৰু কিবা হয় দৰ্শকসকল ৰজনী দা আছে কেপি দা আছে নামটো মই মানে দিছোঁ মোৰ ফালৰ পৰা মৰমতে এতিয়া অলপমান কওঁ বোলে কেনে লকডাউনত কি পৰিস্থিতি হৈছে তোৰ কেনেকৈ চলছা কি চলা নাই কওঁ খাবা চাবা পাইছা নাই কওঁ খাবাতো পাইছোঁ কি খাইছা এই বাৰীৰ আলু কচু খাইছা ঢেকীয়াও খাইছা আৰু কণ্ট্ৰলৰ চাউল পাইছা 1 টকীয়া চাউল পাইছা এতিয়া ফকতীয়া দিছি বঢ়িয়া তই মানে অলপ মানে পাইছা চৰকাৰৰ পৰা কিবা কিবি পাইছোঁ দিয়া আৰু মাংস চাংস খাব পোৱা নাই বোধ হয় মাংস খাব নাই কেজি কিমানকৈ হৈছে কেজি 500 টকা 500 টকা হৈছে ক'ত খাবি আৰু উপায় নাই আমাৰ ঘৰত আহিবি কেতিয়াবা আমাৰ বৌৰে নালে 2 টুকুৰা খাই যাবি আহি হ'ব চলি পুলি লৈ নাহিবি একলা আহিবি দাম বহুত না হয় দৰ্শকসকল তো এই আছিল আমাৰ ড্ৰাইভাৰ দাৰ মন্তব্য আৰু সাহায্য পাইছা না কিবা পা নাই সাহায্য কাৰো দিয়া পা নাই কোনো সাহায্য দিয়া নাই বোলে তাক আৰু মোবাইলৰ বেলেঞ্চ চেলেঞ্চ ভৰাইছে না নাই নাই ভৰাব পৰা নাই জিঅ' ভৰাব পৰা নাই বেয়াই লাগছি ফেচবুকে কৰিব পৰা নাই ইমান দিন হ'ল আপি চাপি দেখা নাই ন নাই দেখা চাবি তিৰিটো খেদব আৰু এইবিলাক নকবি লাইভত দেখাব তিৰিটো ক'বা নোৱাৰি বৌ বেয়া চেয়া নাপাব ইয়াৰ যদি চাই আছে আপুনি লাইভটো গতিকে আপুনি বেয়া চেয়া নাপাব আপুনি অলপমান মন চন মাৰি আছে দেখোন কিবা বিজনেছৰ মাথা মাৰি আছে নেকি 1 লাখ দিম বুলি কৈছে 3 লাখত মই ডিলটো ফিক্স কৰিছোঁ আপোনালোকৰ দিন মানে লাখতে থাকে চৰকাৰৰ লগত তলে তলে বিৰাট হাত চাত আছে বোধ হয় থাকে এই চৰকাৰক যোৱাবাৰ ময়ে ভোটান দিছিলোঁ বহুত কেইটা এই তাকেইতো সেইকাৰণে মানে আপোনালোকে নকওঁ আৰু নেকি লাইভ চলি আছে মানে লাল চাল অলপ দি তাকেতো আৰু হেৰি সাহায্য দিছে নে নাই অলপ আপুনি সাহায্য দিছোঁ এনে কি দিছে সাহায্য অলপ কৈ দিয়ক অলপ ৰাইজক এই কণ্ট্ৰলৰ চাউল পায় মানে তাৰে 250 কণ্ট্ৰলৰ চাউল 250 গ্ৰাম 250 গ্ৰাম পাবই আৰু 200 হেৰি দালি 200 গ্ৰাম দালি বাপৰে বাপ আৰু দিওঁ আৰু সৰু চাই তেলৰ হেৰি অন্নপূৰ্ণ তেলৰ পেকেট তেলৰ পেকেট এনেই খাব 1 বছৰমান খাই বোধ হয় পাব 2-3টাকে খালি পাব হয় আমাৰ টকা পইচা থকা মানুহ সাহায্য দিছে বহুত সাহায্য দিছে এনেকুৱা সাহায্য চাগে আমাৰ মানে মামায়েও দিব নোৱাৰিব হিমু মামায়েও দিব নোৱাৰিব চ' কি ক'ম আৰু ঠিকে আছে আপুনি সাহায্য দিছে ভাল লাগছে তোৰো কষ্ট হৈছে দৰ্শকসকল তই এই দুখ লগা পৰিস্থিতি কি ক'ম আৰু গমেই পাইছা চবে কিবা কবি নেকি চৰকাৰখনক তই চৰকাৰখনে অলপ ভালকৈ চাব লাগে মানুহবিলাকক চাব লাগে আমাক পাইলটবিলাকক গাড়ীখন ওলাব পৰা নাই হয় বৰ কষ্ট হৈছে সিহঁতৰ পাইলট মানুহ গাড়ী চাড়ী ওলাব পৰা নাই তাকে চৰকাৰখন অলপ চাব আৰু তই নিউজ চা না টিভিত এই টিভি নাই আমাৰ টিভিও নাই কেবুলো নাই টিভিও নাই বোলে দে বিল দিয়াৰ পৰা কাৰণে কাটি দিছে বিল দিয়াৰ কাৰণে কাটি দিছে কি কৰিব ৰাজ বিৰাট দুখ হৈছে এই বৰপেটা জিলা চিনি পা বৰপেটা এই বৰপেটা শৰাইঘাট পাৰ হৈ যায় যে তো দৰ্শকসকল বৰপেটা জিলা 3জন তহঁতৰ লগৰে বোধহয় গাড়ী চলাইছিল মানে পাইলট মানুহ পৰিয়াল চলাব নোৱাৰি মানে আত্মহত্যা কৰিছে গতিকে ভাবক দৰ্শকসকল লকডাউনে মানে কেনেকুৱাকৈ মানুহৰ মাইণ্ডটো মানে ধ্বংস কৰি পেলাইছে নিজৰ পৰিয়ালক পোহপাল দিব নোৱাৰি নিজৰ জীৱনটোৱে শেষ কৰি পেলাইছে চিনি পাইছিলি নেকি মোৰে বন্ধু আছিল তোৰে বন্ধু আছিল তই আৰু সেইগিলাখান মাথা নামাৰিবি কষ্ট কৰি চলি আছা চলি থাক নামৰো তাকেই এতিয়া ফ্ৰী হটস্পট আমাৰ ফ্ৰী হটস্পট আপুনি মানে ফ্ৰী হটস্পট দিওঁ আমি দিয়ে নেকি আপুনি গমেই পোৱা নাই
দি যাবতো মই চলাই আছো হয় নেকি তই তাৰমানে ফ্ৰী হটস্পট লৈ ফেচবুকত আপি দেখাইছা মোক ওলো তই এইগিলাখান মানুহ মাতবাই নেকি পাপাৰে দৰ্শকসকল ফ্ৰী হটস্পট দিছোঁ সি হটস্পট লৈ আপি দেখুৱাই আছে মোক হয় দৰ্শকসকল গতিকে দেখিছে মোৰ পৰাই হটস্পট মোৰে ৱাইফাই লৈ কিনে সি মোকে ফেচবুকত ছোৱালী দেখায় কি ক'ম মানে দৰ্শকসকল এইবিলাক মানে ক'ৰ পৰা যে আহি পায় কিটো ৰাতি লগ ধৰ এই 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 পইচা লাগে এইগিলাখান পইচা তই ই মোৰ মানে মান ইজ্জত হেককে দিছি আপুনি ক'ত মাত লাগে এইগিলাখান মই নাহোৱা নেক্সট কি ক'ব আৰু পাইলট মানুহ অলপ লাগে না পাইলট মানুহ সন্মান দিয়াৰ কাৰণে বেছি মাথাৰ ওপৰত গেছি তাকেতো আৰু হয় মাথাত গেষ্টিক হয় নেকি মোৰ উঠি যায় এলা মানুহক লগ পালি আপুনি ভুল কলাক নেকি মাথাত গেষ্টিক উঠি দিয়ক আৰু কেতিয়াবা উঠে এই বিৰাট এইবিলাক হয় দৰ্শকসকল তেনেহ'লে এয়াই আছিল আজি আমাৰ হালোৱা লাইভৰ টক শ্ব'টো আকৌ আপোনালোকক লগ পাম আন নতুন টক শ্ব'ৰ সৈতে গতিকে মই হালোৱা লাইভৰ পৰা গাজৰকা হালোৱাই বিদায় লৈছোঁ আমাৰ লালদাৰ সৈতে ধন্যবাদ কিবা এটা কৈ ধন্যবাদ ধন্যবাদ হেল্ল' গাইজ চ' এইটো ভিডিঅ'টো অলপ বেলেগকৈ দিব ট্ৰাই কৰিলোঁ যিহেতু লকডাউনৰ কাৰণে আগৰ ভিডিঅ'কেইটা মানে একেলগে বনাব পৰা নাছিলোঁ চ' ঘৰৰ ওচৰতে মোৰ লগৰ ভাইটি আৰু লগৰ লগত মিলি কিনে এনেকৈ অলপ ভিডিঅ'টো বনাব ট্ৰাই কৰিলোঁ হোপ চ' ভিডিঅ'টো চবে ভাল পাব এতিয়া যিহেতু ভাইটিহঁতে বা মোৰ লগৰ দুটাই যে এনেকৈ ফাৰ্ষ্ট মোৰ লগত এক্টিং কৰিছে গতিকে সিহঁতৰ পৰিচয়টো দি দিব নমস্কাৰ মোৰ নাম শ্ৰী কল্যাণ ভূঞা নমস্কাৰ মোৰ নাম শ্ৰী জ্যোতিপদ শইকীয়া নমস্কাৰ মোৰ নাম মিতুল শৰ্মা নমস্কাৰ মোৰ নাম লালো হয় আমি ইয়াক মৰমতে লালো বুলি মাতোঁ চ' এয়া আছিল আজি আমাৰ ভিডিঅ'ৰ কনচেপ্টটো লকডাউনৰ মানে বহুত মানুহৰে বহুত প্ৰব্লেম হৈছে চলাত বা বহুতে বহুত ভুল পথ বাছি লৈছে পৰিয়াল পোহপাল দিব নোৱাৰি বা পইচাৰ অভাৱত তেনেকুৱা ধৰণৰ বহুত মানে নহ'বলগীয়া ঘটনা হৈ আছে গতিকে আৰু কিছুমান মানুহ মানে যিচাম মানুহৰ ওপৰত আছে আৰু টকা পইচাৰে গতিকে সেই চাম মানুহৰ ওপৰতে আছে বাকী তলৰ চাম মানুহৰ বিৰাট কষ্ট হৈছে চ' আমি সেইটোৱে দেখাব ট্ৰাই কৰিলোঁ অলপ হাঁহিৰ মাজে অলপ ধেমালিৰ মাজেৰে গতিকে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে বুলি আশা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লগতে শ্বেয়াৰ কৰি দিব সেইকাৰণে ইমানেই আছিল আজি বাই কাৰণে বাই বাই বাই